কালিৰে আটা লাডু দুটা আছিলে, পেলাই দিবলৈ বেয়া লাগিলে, ধুনীয়াই হৈ আছিলে যিহেতু ঠাণ্ডা দিন। তাৰপিছতে মই বোলো কি কৰিম এতিয়া, মানুহজনেতো চাহ তাহ পিঠা পনা ইমান নাখায়, তাৰ কাৰণে মই মানে এনেকৈ হেৰি ভাজি চাজিও একো নাছিলে, ভাজিৰ লগতহে ৰুটি খায়, শুকান ৰুটি বা তেলত ভজা ৰুটি। তাৰপিছতে মোৰ মনলৈ খেলালে, আগতে যে আমাক চেনি পিঠা বনাই দিয়ে, তেনেকেই বোলো এতিয়া দুইটা আটা লাডু এনেকৈ বেলি লৈ চেনি ভিতৰত দি পেলাই এনেকেই বোলো বনাই দিওঁ নেকি, খাই ভালেই পাব। কাৰণ সদায় সদায়নো নতুন পদ্ধতিবিলাক কিমান খাব, আগতে খাই পোৱা পদ্ধতিবিলাকো খাই চাব লাগে মাজে মাজে। তাৰপিছতে মই ইয়াত তেল বেছি দিয়া নাই, অলপ দিছোঁ আৰু এই দুটাহে যিহেতু পিঠা আছে, এয়া লাডু, সেইকাৰণে যিহেতু দুটাই বনাইছোঁ মানুহজনৰ কাৰণে, আমাৰ কাৰণে নাই বনোৱা, কাৰণ মই নেখাওঁ, মই পিঠা পনা খাই মোৰ পেট ভৰ্তি হৈ গ'ল। তাৰপিছতে চাওকচোন ইমান ধুনীয়াকৈ ফুলিছে, কিন্তু ইয়াৰ মাজত যদি চেনি নিদি নাৰিকল দিয়া হ'লে আৰু বেছি ধুনীয়া লাগিলে হয়, কিন্তু নাৰিকল যিহেতু নাছিলে। আৰু এয়া মোৰ দুটা ৰেডি হৈ গ'ল চাওকচোন। এনেকৈ খায়ো কেতিয়াবা ভাল লাগে, সদায়নো আৰু পৰঠা ৰুটি ভাজি কিমান খাব। তাৰপিছতে মই লৈ আহিলোঁ, মানুহজনে গমেই নাপায় মই কি বনালোঁ, চাইছে এয়া কি পিঠা বনালা বুলি। মই বোলো বনাইছোঁ আৰু খোৱাচোন। তাৰপিছতে খাবলৈ দিলোঁ, খাইছে আৰু, কিন্তু ভালেই পায় বাৰু এইবিলাক খাই কৰি। এইটোৱে আছিলে মোৰ ভিডিঅ'।